বৰপেটা জিলাৰ নগাঁও গাঁওবুঢ়া ধনঞ্জয় পাঠকৰ ব্যাপক দুৰ্নীতি। মৃত্যুৰ প্ৰমাণপত্ৰ উলিয়াব গ'লে দিব লাগে 10,000 টকা। একেখন গাঁৱৰে হেমন্ত পাঠকে তেওঁৰ মাতৃৰ মৃত্যুৰ কেইদিনমানৰ পাছত মৃত্যুৰ প্ৰমাণপত্ৰ আনিব যোৱাত বিচাৰিলে 10,000 টকা। টকা নিদিলে নিদিয়ে মৃত্যুৰ প্ৰমাণপত্ৰ। গাঁওবুঢ়াৰ এনে কাৰ্যত অতিষ্ঠ হৈ বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিলে গাঁওবুঢ়া ধনঞ্জয় পাঠকৰ বিৰুদ্ধে। লগতে বৰপেটাৰ DC মহোদয়ৰ ওচৰতো ঘটনা সম্পৰ্কত লিখিত জনাই বুলি উল্লেখ কৰে হেমন্ত পাঠকৰ ভাতৃয়ে। পূৰ্বৰ পৰাই গাঁওবুঢ়াজন এনেকুৱা দুৰ্নীতিত লিপ্ত থকা বুলি জনায় স্থানীয় ৰাইজে। নমস্কাৰ, মোৰ যোৱা 27 তাৰিখে মোৰ মা 28/3/2024 ঢুকাইছিলে। ঢুকাওঁতে মোৰ মাৰ মৃত চাৰ্টিফিকেট আনিবৰ কাৰণে মই গাঁওবুঢ়াৰ ওচৰত যোৱাত তেখেতে ক'লে যে খাজনা ৰচিদ দিলে মই মৃত চাৰ্টিফিকেটখন দিম, নহ'লে আপোনালোকে যদি 10,000 টকা এটা দিয়ে মই দিম। তেতিয়া মই ভাবিলোঁ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এইবিলাক চব কৰাপশ্যন নোহোৱা কৰিছে, নোহোৱা কৰাৰ পিছত মই এই মানুহজনক 10,000 টকা কিয় দিওঁ। তেতিয়া মোৰ দাদা দুজনক ক'লোঁ যে খাজনা ৰচিদখন মোক আনি দিয়ক। তেতিয়া মোৰ দাদাই আজি 11টামান বজাত মৌজা অফিচত যায় এইখন খাজনা ৰচিদ দিয়ে। লৈ আহি কিনে গাঁওবুঢ়াৰ ওচৰত যোৱাত তেখেতক ক'লে যে এইখন খাজনা ৰচিদ খুজিছিলা, এইখন দিলোঁ, এতিয়া চাৰ্টিফিকেটখন দিয়া। তেতিয়া তেখেতে ক'লে যে তহঁতৰ মা এইটো চাকৰিপ্ৰাপ্ত পেঞ্চনপ্ৰাপ্ত মানুহ, LIC বহুত পইচা পাবি, গতিকে মোৰ ফিজটো মোক লাগিবই। তেতিয়া সেনেকৈ কোৱাত কৈছে আপুনিতো খাজনা ৰচিদ খুজিছিলে, তেতিয়াহ'লে কিয় আৰু পইচা লাগে। তেতিয়া মোৰ মাজুদাকে ভাবিছে যে যেনেকৈ হওক কামটো আমি হাচিল কৰোঁ, কৰি কিনে 5,000 টকা তেওঁৰ হাতত থকা 5,000 টকা তেওঁক বুজি দিয়ে। কেতিয়া ক'লে যে মই 5,000 টকাত নামানো, 10,000 টকা লাগিব। তাৰপিছত আপোনাৰ তেতিয়া ক'লে তেতিয়া ক'লে যে আমাৰতো কাজকৰ্ম আছে, মেডিকেল খৰচা পাতিৰ কাৰণে পইচা পাতি কম আছে, এইখিনি লৈ কাগজখন দিয়ক। ইয়াৰ পিছত তেওঁ অমান্তি হোৱাত মোৰ ডাঙৰ দাদাৰ লগত তৰ্কতৰ্কি হয়। তেতিয়া মই তাতে গাড়ীখন ষ্টাৰ্ট কৰি আছিলোঁ, হাল্লা হোৱাত আমি বহুত মানুহ দৌৰি যাই চালোঁ যে ইয়াৰ লগত ইয়াক ঢেকা মাৰি দিছে ঘৰৰ পৰা। ঢেকা মাৰি দিয়াৰ পিছত ভিতৰত দৌৰি যায় লাঠি এডাল আনিব গৈছে। তাৰপিছত তৰ্কাতৰ্কি হয়, মই ক'লোঁ যে কাজিয়া পেচাল কৰিব নালাগে, এইটো আমি প্ৰশাসনৰ দ্বাৰা ব্যৱস্থা। তাৰপিছত মই মাননীয় আমাৰ আৰক্ষী থানাত গৈ কিনে এই এখন দিলোঁ আৰু বৰপেটা জিলাৰ উপায়ুক্তকো মই এখন কাগজ দিলোঁ। উপায়ুক্ত ছাৰে ক'লে ইয়াৰ বিহিত ব্যৱস্থা লোৱা হ'ব। আৰক্ষী প্ৰশাসনৰ মানুহ আহি ইতিমধ্যে ইয়াতে ইনকুৱাৰী কৰি গৈছে। গতিকে মই অসমৰ ৰাইজক এইটো জনাওঁ যে আমাৰ নগাঁও ৰাজাবাৰীপাৰা ধনঞ্জয় পাঠক, পিতা শ্ৰী নিজিকান্ত পাঠক, তেওঁলোকে যিটো লুণ্ঠন ৰাজ কৰিছে, পাৰাৰ গাঁৱৰ সকলো বিধৱা মাইকী দুখীয়া নিচলাৰ পৰা মানে বিনা পইচাত কোনো ধৰণৰ একো নিদিয়ে আৰু সদায় পইচা আনকি আমাৰ মাইনৰিটি মানুহখিনিৰ পৰা মুৰ্গী মাছ এইবিলাক লৈ কিনে। তেতিয়া আজি সৰুৰ পৰা আনকি মোৰ দেউতা মৰোতে মোৰ ককাৰ লগত এই ডেথ চাৰ্টিফিকেট কাজিয়া হৈছিলে, তেতিয়াও কৈছিলে যে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা পইচা কিয় ল'বলৈ মানুহ মৰিছে। তেওঁ আনকি চব বিধৱা মাইকী গাঁৱৰ চবৰে পৰা মানে পইচা পাতিবিলাক লৈ থাকে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এনেকুৱা গাঁওবুঢ়াৰ এগেইনষ্টত বিহিতমূলক ব্যৱস্থা ল'ব লাগে আৰু ৰাইজে ইয়াৰ ওপৰত সঠিক সিদ্ধান্ত ল'ব লাগে, যাতে আমাৰ নগাঁও ৰাইজেও গোটেইখিনি আৰু DC মহোদয়ে কৈছে এইটো ওপৰত এটা সুইনকুৱাৰী হ'ব। আৰু অসমৰ ৰাইজক মই সামাজিক মাধ্যমৰ জৰিয়তে এইটো জনাওঁ যে এনেকুৱা গাঁওবুঢ়াই যাতে কোনো দুখীয়া নিচলা মানুহক কোনো এনেকুৱা অন্যায় কৰিব নোৱাৰে, তাৰ উচিত ব্যৱস্থা ল'ব লাগে। এইখিনিয়ে মই ক'ব লাগে। হয়, ময়ো শুনিছোঁ মানে আমাৰ ওচৰতে মানে বেছিং এটা মৰিছে, মানে কি দাদাহঁতে মানে চাৰ্টিফিকেটখন মানে আনিবলৈ গৈছিল, মানে তেখেতসকলক বোলে অলপ বেয়া ব্যৱহাৰ কৰিছে, পইচা খুজিছে, এনেকৈ শুনি থাকোঁ আৰু মই মানে লাগি থাকে মানে ৰাস্তাত গাঁওবুঢ়াক মানে গালি পাৰি গৈ থাকে মানে মানুহবিলাকে পইচা লোৱাৰ ক্ষেত্ৰত। এইখিনি শুনি থাকোঁ আৰু এনেকুৱা হ'ব নালাগে আৰু মানে এখন মোটামুটি বহুত দায়িত্ব থাকে গাঁওবুঢ়াবিলাকৰ বহুত দায়িত্ব থাকে, কিন্তু সেই হিচাপত আমাৰ গাঁৱৰ গাঁওবুঢ়া মানে দায়িত্বহীন বুলিও ক'ব পাৰি। মোৰ হিচাপত বহুত দায়িত্ব থাকে, অকল মানে চাৰ্টিফিকেটখন দিয়াই মানে অকল গাঁওবুঢ়াৰ দায়িত্ব নহয়, গাঁওখনৰ প্ৰতি মানে বহুত দায়িত্ব থাকে। সেইবিলাক দায়িত্ববিলাক পালন কৰিব লাগে একচুৱেলি, কিন্তু আমাৰ কোনো তেনেকুৱা পালন নকৰে মানে, সেইটোৱে কথা। খালি মানে পইচাটোৱে চিনি পায়। এই সন্দৰ্ভত পুলিচ প্ৰশাসন লগতে অসম চৰকাৰে কি ক'ব খোজে? মই মুখ্যমন্ত্ৰী মানে এই ক'ব বিচাৰোঁ যে মানে এনেকুৱা যেন কৰাপশ্যন মানে কোনো গাঁওবুঢ়াই যেন এনেকুৱা নকৰে ভৱিষ্যতে। মানে মাননীয় মুখ্যমন্ত্ৰী এইবিলাক মানে অলপ চোৱা চিতা কৰিব লাগে এইবিলাক ক্ষেত্ৰতো মানে। আৰু তেখেতসকলক দৰমহা দিয়ে, চৰকাৰেতো গভমেণ্টে সিহঁতক দৰমহা অলৰেডি দিয়ে আছে ন, তাৰ ওপৰত পইচাৰ দাবীটো কৰিব নালাগে একচুৱেলি। এইবিলাকত ল'ব পাৰে মানে চাৰ্টিফিকেটখন দিয়া হিচাপত 10-20 টকা কিবা এটা ল'ব পাৰে, কিন্তু পইচাৰ দাবী কৰিব নালাগে ন, সেইটোৱে আৰু। চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট, K News 7।